নমস্কাৰ, মই উৰ্মি পাকঘৰলৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া ভেদাইলতা পাতৰ গুৰি হয়। আমি ধৰক কুমলীয়া পাতেৰে ডাইৰেক্ট মাছ বনাই দিব পাৰোঁ, মাছৰ জোল বনাব পাৰোঁ। কিন্তু বুঢ়া পাতৰ ডাইৰেক্ট নোৱাৰোঁ। ধৰক বুঢ়া পাতৰ পানীটো উলিয়াই এইখিনি আমি সাধাৰণতে পেলাই দিওঁ। কিন্তু ইয়াৰো এটা ৰেচিপি হয়, সেইটোৱে আপোনালোকক আজি দেখুৱাম। ইয়াৰ বাবে লাগিব ভালদৰে এইদৰে কৰি ল'ব, চেপি ল'ব। ইয়াতে আমাক পিঁয়াজ লাগিব, এটা জলকীয়াটো আপোনালোকৰ হিচাপত ৰাখিব। আৰু ইয়াতে মই অকণমান বেচন দিম। আপোনালোকে ময়দাও দিব পাৰে। অকণমান বেচন দিছোঁ আৰু সোৱাদ অনুযায়ী নিমখ আৰু কাটি লোৱা পিঁয়াজটো দি দিম আৰু জলকীয়া এইখিনিও দি দিম। এতিয়া অকণমান ইয়াতে হালধিৰ গুড়ি দিম আৰু ইয়াতে অকণমান বেকিং পাউডাৰ দিছোঁ, অকণমান দিব আৰু ইয়াতে অলপ পানী দি ভালদৰে এইখিনি গুলি ল'ব আৰু ফেটি ল'ব। এইখিনি ভালদৰে ফেটি ল'লোঁ। খুব বেছি পনীয়া নকৰিব। আমি মালপোৱা যেনেদৰে বনাওঁ বা পকৰি যেনেকৈ বনাওঁ ঠিক তেনেকেই আৰু এনেদৰে ফেটি ল'ব। এতিয়া মই ৰিফাইন তেলটো গৰম হ'ব দিছোঁ। এতিয়া এইখিনি আমি পকৰি বা মালপোৱাৰ দৰে ফ্ৰাই কৰি লওঁ। খাবলৈ খুবেই ভাল লাগে গধূলি চাহৰ লগত বা ধৰক বৰষুণ বতৰতো তেতিয়াই আৰু। কেতিয়াবা ভেদাইলতাৰ এনেদৰে বুঢ়া পাত থাকিলে পিঠাটো পেলাই নিদিব। এনেদৰে গধূলি চাহৰ লগত এবাৰ ট্ৰাই কৰিব। আমি সকলোৱে জানো কিমান উপকাৰিতা আছে ভেদাইলতাৰ। খায়ো ভাল লাগে। তেনেদৰে মই আটাইবোৰ বনাই ল'ম। এয়া মোৰ পকৰি ৰেডি হৈ গ'ল। আপোনালোকে যদি এনেদৰে ট্ৰাই কৰা নাই, প্লিজ ট্ৰাই কৰিব। এইখিনিতে আৰু এটা কথা ক'ব বিচাৰোঁ, যিসকলে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিছে তেখেতসকলে বহুত ধন্যবাদ থাকিল। আৰু ভিউৱাৰ্ছসকললৈ এটাই অনুৰোধ জনালোঁ, মোৰ ভিডিঅ'টো চোৱাৰ লগে লগে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব যদি ছাবস্ক্ৰাইব কৰা নাই। খুব উৎসাহ বাঢ়ে যদি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিয়ে। আজিলৈ আহোঁ, ধন্যবাদ।